बाक्सा जिल्लानि मुसलपुराव थानाय कालचारेल कमप्लेक्सआव CWC नि मोनसे जुथुमा खुंफुंनाय जायो। गाहाय मन्थ्रिया सिगनेल होदोंना होआखै बेखौ आं मानो खोन्थानो। BTC नि बायजोआव BPFआ इलेक्सन गेलेनाय नङा। बाक्सा जिल्लानि मुसलपुराव थानाय कालचारेल कमप्लेक्सआव CWC नि मोनसे जथुमा खुंफुंनाय जायो। फैगौ 10 फेब्रुवारि 2026 आव BTC एकर्ड डे फालिनायनि सोमोन्दै बे CWC जथुमायाव गुवारै सावरायलायनाय जायो। BTC ओनसोलनि गुबुन गुबुन जायगानिफ्राय BPF दोलोनि दैदेनगिरि, जिल्ला कमिटि, BPF नि बिबानगिरिफोर, BPF नि MLA, EM, MCLA, बारग' EM, बारग' MLA, बारग' MCLA लोगोसे गुबुन गुबुन हारिनि कमिउनिटि सेलनि बिबानगिरिफोरखौ बे CWC नि जथुमायाव लिंहरनाय जादोंमोन। BTC नि गाहाय हाग्रामा महिलारिया जथुमानि सोमोन्दै गुवारै खौरांगिरिफोरनि सिगाङाव फोरमायनानै होयो। BTC ओनसोलनि रायजोफोरनि सिगाङाव होबोनाय खोथाफोरखौ माबोरै मावफुंगोन बेनि सायाव दोलोनि बिबानगिरिफोरनि गेजेराव सावरायलायनाय जाबाय आरो बेनि सायाव थि जाबाय होननानै फोरमायो BTC नि चिफ हाग्रामा महिलारिया। फैगौ 10 फेब्रुवारि खालाराव खुंफुंनो गोनां BTC एकर्ड डेआव बायदि बायदि हाबाफारिफोर आखायाव लादों होननानै फोरमायो। लोगोसे फरायसाफोरनि फैगौ आनजादनि थाखाय असुबिदा जायैबादि जानखार जायगाफोराव हाबाफारिखौ खुंफुंनो खावलायदों BTC नि चिफ हाग्रामा महिलारिया। थांनाय 17 जानुवारियाव जालांनाय बागुरुम्बा दोहौ मोसानाय हाबाफारियाव दिन्थिफुंगिरिफोरखौ फैगौ BTC एकर्ड डे हाबाफारियाव बरायनो आरो सिनायथि होनो आखायाव लायो। পৰ্যায়ত আমি PMB হিচাপে আলোচনা কৰিছে। PMB শেষ হোৱাৰ পিছত আকৌ আমি চেণ্ট্ৰেল ৱৰ্কিং কমিটি CWC মিটিং আমি কৰিলোঁ। ইয়াত আমাৰ বিশেষ কৰি বেলেগ নহয়, বহুত দিনৰ পিছত যিহেতু আমি এই CWC বা PMB মিটিংটো আমি কৰিব পাৰিছোঁ। তো যেহেতু 10 ফেব্ৰুৱাৰীটো ওচৰত আহি আছে, 10 ফেব্ৰুৱাৰীটো আমি BPF দল হিচাপে বা গভৰ্ণমেণ্ট হিচাপে কেনেকৈ অবজাৰ্ভ কৰিম সেইবিলাক কথা আমি আলোচনা কৰিছে। আৰু এই 10 ফেব্ৰুৱাৰীত আমাৰ ইলেকশ্যনৰ সময়ত আমি ৰাইজক কি কি প্ৰতিশ্ৰুতি দিছিল সেইবিলাক কথাটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম। তাৰমানে যিহেতু আমাৰ কথা দিয়া আছে 5টা গেৰেণ্টিৰ কথা, সেইটো আমি 10 ফেব্ৰুৱাৰীত ফৰ্মেলি আমি এই চেক বিতৰণ কৰিব। সেইটো আমি আজি দলত আমি ফাইনেল কৰিলোঁ। সব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰক সেইটো অবজাৰ্ভ কৰিব। আৰু কিছু এক্টিভিটি গেমছত বা এডুকেশ্যনত কিছু এক্টিভিটি ৰাখি এই 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ কৰা হ'ব। আৰু যেহেতু 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী এনেকুৱা এক্সাম আৰম্ভ হ'ব বুলি আমি গম পাওঁ। তো সেইকাৰণে আমি আমাৰ দলৰ কৰ্মীসকলক আমি জনাইছোঁ যে সেইবিলাক এক্টিভিটিটো য'ত মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী এক্সাম হ'ব ইয়াৰ আশে পাশে এইখিনি এক্টিভিটিটো কৰিব নালাগে, অলপ ছাইডত কৰিব লাগিব। ছাইডত মানে স্কুল কলেজৰ ওচৰত সেইটো কৰিব নালাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে একো ডিষ্টাৰ্ব নাপায়, এনেকুৱা দূৰত বনাবৰ কাৰণে আমি নিৰ্দেশ দিয়া হৈছে। তো 10 ফেব্ৰুৱাৰীত আৰু আমি 18 জানুৱাৰীত যিটো বাগৰুম্বা ডেন্স কৰা আমাৰ ডেন্সাৰসকলক আমি এটা মানে ভাল এটা মানে কি বুলি কয় প্ৰেজেণ্টেশ্যন আমি দিব বিচাৰিছোঁ। কিন্তু কিছুমানে এক্সামৰ কাৰণে আহিব নোৱাৰিব, যিসকলে এক্সাম নাই ইহঁতৰ কাৰণে আমি এটা ফেলিচিটেশ্যন প্ৰগ্ৰাম লৈছে এনেকুৱা। আৰু 10 ফেব্ৰুৱাৰী সেইখিনি 4টামান এক্টিভিটি ৰাখি পেলাই অবজাৰ্ভ কৰোঁ। এনেকুৱা কেণ্ডিডেট লৈ পেলাই আলোচনা হোৱা নাই। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দলৰ হৈ পেলাই আজি ধন্যবাদ যাচিছোঁ যে BTC অঞ্চলৰ যিটো এছাৰৰ যিটো সমস্যা হৈ আছে সেই বিষয়টো লৈ পেলাই BTC অঞ্চলত এই এক্টিভিটিটো নকৰিব বুলি যিটো সিদ্ধান্ত দিছে, ইয়াৰ কাৰণে আমি দলৰ হৈ পেলাই
ধন্যবাদ দিছোঁ। মানে বিটিচিত এছাৰত নাম কটা নাযাব, খাটা নাযাব যাব এইটো বিষয় লৈ অহা নাই, এইটো কথা নহয়। এই এক্টিভিটিটোৱেই নকৰিব, ইয়াৰ খাটা নাখাটা ইয়াৰ প্ৰশ্ন অহা নাই। এই এক্টিভিটিটো নহ'ব বিটিচি অঞ্চল বাছ। মুখ্যমন্ত্ৰী গ্ৰীণ ছিগনেল দিছে এই ক্ষেত্ৰত। ছিগনেল দিছে না নাই আপোনালোকক মই কিয় ক'ম? কিন্তু কোনো এটা কথা কৈছে ইয়াৰ দায়িত্বত আপুনি নাই, এছাৰৰ দায়িত্বত আপুনি নাই, আপোনাৰ কোনো যুক্তি নাই ইয়াত, কোনোবোৰে কৈছে কোনোবোৰে কৈছে তাতে হিন্দী লেকচাৰ দিয়াটো শুনা নাই আপুনি? দিল্লীত যাই পেলাই প্ৰমোদ বড়োক এইবিলাক সোধক, বেলেগ এইবিলাক সুধি লাভ নাই। মই প্ৰমোদ বড়ো কোন হয় মই কৈ লৈছোঁ নেকি? এছাৰৰ মই নিজে ডাইৰেক্টৰ বুলি মই কৈছে হা? মই পাঁচখন জিলাৰ ডিচিসকলক ইলেকশ্যন কমিশ্যন বা গভৰ্ণমেণ্ট অফ আছাম বা যিসকলে দায়িত্বত আছে এইসকলক মাতি পেলাই মই কথা পাতিছোঁ। ইহঁতে আমাৰ BTC 2003 চনত 10 ফেব্ৰুৱাৰী যিটো স্পিৰিট সেইটো আমাক সন্মান দিছে। এই হিচাপত এছাৰৰ কোনো BTC অঞ্চলত ক্ষতি কৰাকৈ কাম কৰিব নোৱাৰে। আসনৰ ভাগ বতৰাৰ ক্ষেত্ৰত কি ধৰণে আলোচনা আসন যিহেতু এইবিলাক বিষয় লৈ আলোচনা হোৱা নাই, যিহেতু মই একো আজি নকওঁ। কিন্তু বিটিচিৰ বাহিৰত আপোনাৰ খেলিব নেকি? নিখিলে বেলেগ কিবা সুতক না ভাল। শক্তিশালী বৈঠক আজি চলি আছে দুদিনীয়া। ইহঁতৰ দলে অৱস্থা নাই, ইহঁতৰ বৈঠক শক্তিশালী হয় নেকি? দলৰ অৱস্থাই নাই, ইহঁতৰ বৈঠকটো কিবা শক্তিশালী হয়। আপোনাৰ BPFৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিব বুলি কৈছে প্ৰমোদ বড়ো, কি ক'ব? কি পৰিয়াল? মোৰ কি পৰিয়াল? পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আপোনাৰ পত্নীক হয়তো দিয়াৰ এটা কিবা প্ৰমোদ বড়ো নাকি মই নিজৰ মাইকীকে এস্কৰ্ট দি পেলাই অফিচিয়েল গাড়ী দি পেলাই পঠোৱা মই এনেকুৱা নহয়, মোৰ মাইকীটো এনেকুৱা নহয়। আপুনি ক'লে BPFৰ কোনো অস্তিত্ব নাই বুলি ক'লে, কিন্তু BPFৰ দুৱাৰ খোলা আছে নে প্ৰমোদ বড়োৰ কাৰণে আপোনাৰ? কিহৰ দৰ্জা? আমাৰ তাত দৰ্জা নাই, চব বন্ধ। মানে আহিলেও নোসোমাব নোৱাৰে। বেলেগ কিবা ভাল সুধক না। ছাৰ, এই 15টা যি সমষ্টি আছে গোটেইকেইটা পাবনে? আপোনালোকে দখল কৰিব পাৰিবনে? আমাৰ শক্তি চাব বিচাৰিছে আৰু আমাৰ শক্তি আৰু চাব বিচাৰিছে আপুনি। এইবাৰ ৰণনীতি কি হ'ব ছাৰ? কি ৰণনীতি? আমি চৰকাৰ বনাম, এইটোৱে আমাৰ ৰণনীতি।